মই নিপজ্যোতি শইকীয়া, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক। ছাত্ৰসকল, তোমালোকে সকলোৱে গম পাইছা কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বক এক অনিশ্চয়তাৰ পিনে লৈ গৈছে। আমি নিজে সাৱধান হৈ পেলাই এই অদৃশ্য ভাইৰাছবিধক আমি প্ৰতিহত কৰিব লাগিব। তাৰ কাৰণে তোমালোকে নিজে সাৱধান হ'বা, ঘৰৰ ভিতৰত থাকিবা, চাবোন পানীৰে ভালদৰে হাত ধুবা। আমি নিজেই সাৱধানতা লৈ পেলাই আমাকো বচাব লাগিব নিজে আৰু বেলেগকো বচাব লাগিব। এতিয়া আহোঁ আচল কথালৈ। মই আহিছোঁ তোমালোকক সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ কিছুমান অংশ, ভূগোল বিজ্ঞানৰ কিছুমান অংশ তোমালোকৰ লগত আলোচনা কৰিম অডিঅ' ভিজুৱেলৰ মাধ্যমেৰে। প্ৰশ্নোত্তৰো তোমালোকক দিম, সকলোবিলাক দিম, আৰু এই ক্ষুদ্ৰ প্ৰয়াসৰ দ্বাৰা তোমালোকৰ কিঞ্চিতমান হ'লেও উপকৃত হ'বা বুলি আমি আশা কৰোঁ। আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ ভূগোল বিষয়ৰ প্ৰথমটো অধ্যায়টোৰ নাম হৈছে অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। ইয়াৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। এতিয়া আমি পাঠৰ ভিতৰলৈ সোমাই যাওঁ আহা। অৰ্থনৈতিক ভূগোল কাক বোলাই? এই প্ৰশ্নটোৰ উত্তৰ যদি আমি দিবলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব যে ভূগোল বিজ্ঞানৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকেই অৰ্থনৈতিক ভূগোল বোলায়। ভূগোল বিজ্ঞানৰ গোটেইকেইটা শাখাৰ ভিতৰত আটাইতকৈ দৰকাৰী আৰু প্ৰায়োগিক শাখাটোকে অৰ্থনৈতিক ভূগোল নামেৰে জনা যায়। অৰ্থনৈতিক ভূগোলত জীৱন ধাৰণৰ বাবে আৱশ্যক হোৱা বিভিন্ন সমস্যা আৰু ইয়াৰ বিভিন্ন উপায়সমূহ সন্নিৱিষ্ট কৰা হয়। প্ৰকৃততে অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ বিভিন্ন কাম কাজৰ লগত জড়িত বিভিন্ন কথা আলোচনা কৰা হয়। অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা সংক্ষেপে এনেদৰে দিব পৰা যায়: ভূগোলৰ যিটো বিভাগে মানুহৰ আৰ্থিক কাৰ্যাৱলী যেনে কৃষি, শিল্প, বাণিজ্য তথা উৎপাদন, উপভোগ, বিতৰণ আৰু বিনিময় প্ৰক্ৰিয়াৰ লগত প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ পাৰস্পৰিক সম্পৰ্ক ঘটাই বৈজ্ঞানিক দৃষ্টিকোণেৰে অধ্যয়ন কৰে, তাকে অৰ্থনৈতিক ভূগোল বোলে। মানুহৰ বৃত্তি, অকুপেশ্যন অৱ মেন। বৰ্তমান আৰু অতীতকালতো মানুহে জীৱন ধাৰণৰ অৰ্থে কেনেধৰণৰ বৃত্তি বা ব্যৱসায় অৱলম্বন কৰি আহিছে তাক আমি আলোচনা কৰা প্ৰয়োজন। মানুহে জীৱন ধাৰণৰ বাবে লগা সামগ্ৰীসমূহৰ ভিতৰত খাদ্য যোগান ব্যৱস্থাক সদায় গুৰুত্ব দি আহিছে। এই খাদ্য যোগান ব্যৱস্থাৰ কথা ভবাৰ লগে লগে মানুহৰ ব্যৱসায় বা বৃত্তিৰ কথাই আহি পৰে। মানুহৰ বৃত্তি বা ব্যৱসায়সমূহক প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰিব পাৰি: প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি। প্ৰাথমিক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে, তাকেই প্ৰাথমিক বৃত্তি বোলে। যেনে কৃষিকাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। যিবোৰ বৃত্তি মানুহৰ অতি প্ৰয়োজন, জীয়াই থাকিবৰ বাবে প্ৰথমেই আৱশ্যক হয়, আৰু সেই বৃত্তিৰ পৰা আহৰণ কৰা সামগ্ৰী, কোনো যন্ত্ৰপাতি, শিল্প আদি নখটোৱাকৈ ব্যৱহাৰ কৰিব পৰা যায়, আৰু যিবোৰ নহ'লে গৌণ ব্যৱসায়বোৰ বা বৃত্তিবোৰ উদ্ভৱ হ'ব নোৱাৰে, তেনে সামগ্ৰী আহৰণ কৰা বৃত্তিকেই প্ৰধানকৈ প্ৰাথমিক বৃত্তি বা মুখ্য বৃত্তি বুলি কোৱা হয়। এই মুখ্য বৃত্তিবিলাকৰো ভিতৰত আমি যদি চাওঁ, সংগ্ৰাহক বৃত্তি, চিকাৰ বৃত্তি, মাছ ধৰা বৃত্তি, পশুপালন বৃত্তি, কৃষি বৃত্তি, এই বৃত্তিসমূহক সৰল বা আদিম সমাজৰ বৃত্তি
নাইবা জটিল বা উন্নত সমাজৰ বৃত্তি হিচাপেও বিভিন্ন ভাগত আমি ভাগ কৰি দেখুৱাব পাৰোঁ। এতিয়া এই সংগ্ৰাহক বৃত্তি বুলি ক'লে আমি সাধাৰণতে বিভিন্ন ধৰণৰ গছৰ ফল মূল, মৌ, শিপা আদি হাবিৰ পৰা সংগ্ৰহ কৰি জীৱন ধাৰণ কৰাটোকে আমি বুজোঁ। বিষুৱীয় অঞ্চলৰ আমাজন উপত্যকাৰ ঘিছসকল, জাইৰে নাইবা কংগো অৱবাহিকাৰ পিগমি, বুছমেন, হাটিনটুট, মালয়েছিয়াৰ মাকৈ আদি সংগ্ৰাহক বৃত্তিধাৰী লোক। এই চিকাৰ বৃত্তি বুলি ক'লে আমি সাধাৰণতে প্ৰাচীন কালত বিভিন্ন লোকে হাবিয়ে জংঘলে বনৰীয়া জন্তু, চৰাই চিৰিকটি চিকাৰ কৰি জন্তুৰ মঙহ খাই জীৱন ধাৰণ কৰিছিল। ইয়াৰ ভিতৰত উত্তৰ আমেৰিকাৰ ৰেড ইণ্ডিয়ানসমূহ, টুন্দ্ৰা অঞ্চলৰ এস্কিমো আৰু লেপছসকল, দক্ষিণ আমেৰিকাৰ টেৰাডেল ফিউগা শীতল অঞ্চলৰ ইয়াঘাঞ্চসকল এনে বৃত্তিধাৰী লোক। আফ্ৰিকাৰ পিগমি, বুছমেন আৰু অষ্ট্ৰেলিয়াৰ কৃষ্ণকায় লোকসকলেও সংগ্ৰাহক বৃত্তিৰ লগে লগে চিকাৰ বৃত্তিও অৱলম্বন কৰি আহিছে। প্ৰাচীন কালত আফ্ৰিকাৰ জুলুছ, মাছাই, মেটাবেনী আদি লোকসকলে চিকাৰী হিচাপে প্ৰখ্যাত আছিল। তেওঁলোকে চিকাৰৰ বাবে ধনুকাৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছিল। সেই মাছ ধৰা বৃত্তিটোও এক প্ৰকাৰ প্ৰাচীন বৃত্তি। এই মাছ ধৰাটো এক প্ৰকাৰ চিকাৰী। এস্কিমো, লেপছ, দক্ষিণ ম্যানমাৰ আৰু মালয়েছিয়াৰ জিপচিবোৰ এই বৃত্তিধাৰী লোক। মেৰু অঞ্চলৰ লোকসকলেই মাছ, সিন্ধুঘোটক আৰু তিমি মাছ ধৰি জীৱন ধাৰণ কৰিছিল। ছাত্ৰসকল, এই প্ৰাথমিক বৃত্তিৰ ভিতৰতে আমি পশুপালন বৃত্তিটো আমাৰ ধৰিব পৰা যায়। মানুহে জীৱ জন্তু চিকাৰ কৰে, চিকাৰ লাহে লাহে পৰিত্যাগ কৰি কিছুমান বনৰীয়া জন্তু যেনে গৰু, ভেড়া, ছাগলী, ঘোঁৰা পুহিবলৈ ধৰিছিল। আৰবৰ বেডুইনসকল, খিৰঘিজ, ফুলানী আৰু মাছাই, লেপছ, ছেমুয়েড আৰু টুংগুছ আদি বিভিন্ন জনগোষ্ঠীৰ লোকসকলে এনেকুৱা ধৰণৰ বিভিন্ন বৃত্তিধাৰীত নাইবা পশুপালন বৃত্তিধাৰী লোক। ছাত্ৰসকল, এতিয়া আহোঁ আমি দ্বিতীয় বৃত্তিৰ পিনে। যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকেই দ্বিতীয় বৃত্তি বোলে। যেনে শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ আৰু পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। প্ৰাথমিক বৃত্তিৰ দ্বাৰা উৎপাদিত সামগ্ৰী সংশোধন কৰি নতুন সামগ্ৰী তৈয়াৰ কৰা বৃত্তিকে দ্বিতীয় বৃত্তি বুলি কোৱা হয়। উদাহৰণস্বৰূপে কুঁহিয়াৰৰ পৰা চেনি তৈয়াৰ, খাৰুৱা তেলৰ পৰা পেট্ৰলিয়াম তৈয়াৰ, চামৰাৰ পৰা জোতা, কপাহৰ পৰা কাপোৰ, গমৰ পৰা আটা ময়দা, পোহনীয়া গৰুৰ পৰা মাংস তৈয়াৰ, মাখন, ঘিউ আদিৰ প্ৰস্তুতকৰণক আমি সাধাৰণতে দ্বিতীয় বৃত্তিৰ ভিতৰত ধৰোঁ। গতিকে দেখা যায় যে কল কাৰখানাৰ দ্বাৰা প্ৰাথমিক সামগ্ৰী ৰূপান্তৰিত কৰি নতুন সামগ্ৰী তৈয়াৰ কৰা যিকোনো বৃত্তিয়েই হৈছে দ্বিতীয় বৃত্তি। পৃথিৱীৰ বিভিন্ন উন্নত দেশবোৰত দ্বিতীয় বৃত্তিৰ প্ৰাধান্য বেছি আৰু দেশৰ অৰ্থনৈতিক অৱস্থাৰ জোখ দ্বিতীয় বৃত্তিধাৰী লোকসংখ্যাৰ নাইবা জনসংখ্যাৰ দ্বাৰা নিৰূপণ কৰা হয়। দেশৰ ঔদ্যোগিক বিকাশ, কেঁচামাল, দক্ষ বনোৱা, বিজুলী শক্তি, অৰ্থ আৰু বজাৰৰ চাহিদাৰ ওপৰতেই ই প্ৰধানকৈ নিৰ্ভৰ কৰে। তৃতীয় বৃত্তি, যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকেই তৃতীয় বৃত্তি বোলে। উদাহৰণস্বৰূপে আমি যাতায়ত, পৰিবহণ, বজাৰ, পৰ্যটন আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহকেই বুজোঁ। চতুৰ্থ বৃত্তি, যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহ অধিক সুচল আৰু ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকেই চতুৰ্থ বৃত্তি বোলে। যেনে বেংক বা অন্যান্য বৃত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসনিক কাৰ্য, শিক্ষা গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ। ছাত্ৰসকল, আশা কৰোঁ তোমালোকে অৰ্থনৈতিক ভূগোলৰ এই প্ৰথম অংশটো, যি অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু বিষয়বস্তু, তাৰ লগতেই মানুহৰ বিভিন্ন বৃত্তিৰ বিষয়ে তোমালোকে এটা থুলমূল আভাস পালা। আশা কৰিছোঁ তোমালোকৰ উপকাৰ হ'ব। আমি পৰৱৰ্তী ক্লাছত ইয়াৰ বাকী অংশখিনিৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।